জব্দকৃত বাহনৰ পাৰ্চ খুলি নিয়ে চৰকাৰী বন বিষয়াই সময় সুযোগ বুজি খুলি নিয়া হয় বাহনৰ পাৰ্চ এটেনশন বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আপোনাৰ বিভাগৰ একাংশ কৰ্মচাৰীৰ কাণ্ড এতিয়া চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ গোৱালপাৰা জিলাৰ ৰংজুলি বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ শিমুলিতলা বন বিষয়া কাৰ্যালয়ত সংঘটিত হৈছে এক আজব ঘটনা জব্দকৃত বাহনৰ পৰা খুলি নিয়া হল পাৰ্চ খুলি বন বিভাগে লগাই নিজৰ গাড়ীত এই বাহনখনলৈ মন কৰক কিছুদিন পূৰ্বে শাল কাঠৰ কুণ্ডা ভৰ্তি এই বলেৰ বাহনখন জব্দ কৰিছিল শিমুলিতলা বন বিষয়াই আৰু তাৰ পাছতেই খুলি নিলে গাড়ীখনৰ পাৰ্চ খুলি কি কৰে বন বিষয়া কনক চন্দ্ৰ ডেকাৰ মুখেৰে শুনক গিয়াৰবক্সটো খোলাটো হয় খুলি কিনে আমি আমাৰ গাড়ীত আমাৰ বাহনখনত আমাৰ যিখন বলেৰো আছে সেইখনত লগাই লৈছো হয় কিমান দিন আগৰ ঘটনা এইটো একমাহ ডেৰমাহ মান হ'ল নেকি সঠিক নাজানো 2 মাহ মান হ'ব গাইডলাইন থাকে নেকি যেহেতু গাড়ী আমাৰ গাড়ীবিলাকৰ যিবিলাক কনফিস্টিকেটেড গাড়ী আমাৰ ডিপাৰ্টমেণ্টটোৰ সেইটো তাৰমানে যেতিয়া ডিপাৰ্টমেণ্টটোৰ হয় সেই গাড়ীবিলাক আমাৰ হেৰিত কৰিব পাৰি আমাৰ বিভাগীয় কামতো ব্যৱহাৰ কৰিব পাৰি সেনেকুৱা আৰু বিভাগীয় কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগে নেকি যে এইবিলাক আমাৰ ৰেঞ্জ অফিচাৰকো জনোৱা হৈছে আৰু এইবিলাক কয়ে যে এনেকুৱা কিবা বেয়া হ'লে আমাৰ তাত যদি লগা হয় সেইটো কৰিব পাৰে একো নাই গাড়ী আপোনালোকে ধৰিছে হয় গাড়ীটো কি আছে শাল গছ আছে গিয়াৰ বক্সটো যে চেঞ্জ কৰিলে এই ক্ষেত্ৰত আপুনি জনাইছেনে ছাৰক আগত জনোৱা আছে আমাৰ হেৰি ৰেঞ্জ অফিচাৰক ৰংজলি হয় হয় তাতে খালি গিয়াৰ বক্স চেঞ্জ কৰিছে না নাই বেলেগ একো নাই গিয়াৰ বক্সটো কোনদিনা চেঞ্জ কৰিছে সিমান মনত নাই নহয় ডেটটো তেনেকুৱা একুৰেট ডেট ক'ব নোৱাৰিম কোনটো সেইটো বলেৰো আমাৰটো বলেৰো এইখন গাড়ীৰ পৰা খুলি আপোনালোকৰ তাত লগাইছো আৰু আমাৰটো তাত লগোৱা আছে শুনিলে ওপৰৰ পৰা অহা নিৰ্দেশত হেনো খোলা হৈছিল বাহনখনৰ পাৰ্চ বন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া এনেদৰে চলিছে আপোনাৰ বিভাগ চৰকাৰে প্ৰদান কৰা গাড়ীত জব্দকৃত বাহনৰ পাৰ্চ লগাই তাও দিয়ে বন বিষয়াই এয়া লাজৰ কথা হয়নে নহয় এতিয়া আপোনালোকে কওক